নমস্কাৰ। আজি আমি এটা গৰিহণা দিব লৈছোঁ। যোৱা 21 আগষ্টত তেজপুৰ ছায়েন্স কলেজ একাডেমীত যিটো ঘটনা ঘটিলে, বড়ো ছাত্ৰৰ ওপৰত যিটো অসমীয়া মানুহে অসমীয়া ছাত্ৰবিলাকে প্ৰহাৰ কৰিলে, আমাৰ লাইলাংপাৰা গাঁৱৰ এটা বড়ো ল'ৰাক বিৰিপাং বসুমতাৰী তেওঁক প্ৰহাৰ কৰিছে। ইয়াৰ ওপৰত আমি ওদালগুৰি জিলা এক্স ভলণ্টিয়াৰ ফ'ৰ্চ অৰ্গেনাইজেশ্যনে গৰিহণা দিছোঁ, যাতে ভৱিষ্যতে এনেকুৱা আৰু ঘটনা নঘটে। আমাৰ বিভিন্ন জাগাত আমাৰ ল'ৰাবিলাকে পঢ়িব যায়, বিভিন্ন ঠাইত বিভিন্ন বিভাগত পঢ়িব যায়। সিহঁতক অসমীয়া নজনাৰ কাৰণে যেনেকৈ ফিউচাৰত যাতে এনেকৈ নঘটে, কাৰণ আমাৰ এই BTC এলেকাটো বহু জাতিৰ মানুহে বসবাস কৰি আছে। সিহঁতৰ ল'ৰা ছোৱালীও আমাৰ এই অঞ্চলত পঢ়ি আছে। সিহঁতক আমি বড়ো নজনাৰ কাৰণে আমি আমাৰ ল'ৰাবিলাক বা আমাৰ মানুহে কোনোদিন বেলেগ মানুহক বড়ো নজনাৰ কাৰণে একো অসুবিধা দিয়া নাই। এই গতিকে আমিও বিশ্বাস কৰোঁ যে যাতে ফিউচাৰত বেলেগ জাগাতো আমাৰ ট্ৰাইবেলবিলাকৰ ওপৰত যাতে এনেকুৱা অন্যায় নকৰে, এনেকুৱা অত্যাচাৰ নকৰে, এইটোৱে আমি ভাবি সকীয়াই দিছোঁ যে অসমীয়া নজনাৰ কাৰণে এনেকুৱা যাতে ফিউচাৰত নহয়। ধন্যবাদ। আজি আমি আমার এই ওদালগুৰি ডিস্ট্রিক্ট ভলণ্টিয়াৰ ফ'ৰ্চ অৰ্গেনাইজেশ্যন আমার অফিস তরফৰ পৰা আমি মিডিয়া প্ৰেছ মিডিয়াৰ যোগেদি আমি সেইটোকে এটা আহ্বান তেওঁলোকৰ ওপৰত উকিয়াই দিবলৈ বিচাৰিছোঁ যে যোৱা 21 আগষ্ট তাৰিখে তেজপুৰ ছায়েন্স একাডেমী কলেজত যিটো আমাৰ বড়ো ল'ৰা এজনৰ ওপৰত 10জনীয়া অসমীয়া ছাত্ৰসকলে একত্ৰিত হৈ পেলাই এজন বড়ো ষ্টুডেণ্টে ভালকৈ অসমীয়া ক'ব নজনাৰ বাবে তেওঁলোকে তৰ্কাতৰ্কি কৰি পেলাই আমাৰ এই ষ্টুডেণ্টৰ ওপৰত যিটো অত্যাচাৰ তেওঁলোকে বৰ্বৰতা যিটো আচৰণ দেখুৱাইছে বা আমাৰ বড়ো ষ্টুডেণ্টৰ ওপৰত যে অত্যাচাৰ তেওঁলোকে চলাইছে, এইটো আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখা পাইছোঁ আৰু আমি চাই আছোঁ। সেইটোৰ ওপৰত আমি বড়ো জাতীয় দল সংগঠন হিচাপত আমি লিজাজনে আমি ভোট কৰিছোঁ। সেইটোৰ কাৰণে আমি আজি এই মিডিয়াৰ যোগেদি তেওঁলোকে সকীয়াই দিবলৈ বিচাৰিছোঁ যে আগন্তুক আহিব লগা দিনবোৰত আৰু তেনেকৈ পুনৰাই যাতে তেনেকৈ অঘটন ঘটনাবিলাক যাতে আমাৰ বড়ো ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যেন নঘটে। আমি আৰু সেইটো ক'ব বিচাৰিছোঁ যে আমাৰ বড়োসকলে আপোনালোকৰ অসমীয়া ভাষা 100ত 80% 90% মানুহে তেনেকৈ বড়ো মিডিয়ামত আৰু ইংলিছ মিডিয়ামত পঢ়াৰ কাৰণে তেওঁলোকে অসমীয়া মিডিয়ামত কিছুমান লেংগুৱেষ্টিক প্ৰব্লেম থাকে। সেইটোৰ কাৰণে তেওঁলোকে স্পষ্ট তেনেকৈ ক'ব নাজানিবও পাৰে। সেইটো বুলি যে আমাৰ বড়ো ছাত্ৰ ছাত্ৰীৰ ওপৰত তেওঁলোকে যে অত্যাচাৰ চলাব, সেইটো আমি সহ্য কৰিব পৰা নাই। আমি অসমত বড়ো অসমীয়া বিভিন্ন জাতি উপজাতি একেলগে মিলিজুলি থাকিছোঁ আৰু সেইটো হিচাপত আমি সকলো শান্তিৰ স্বাৰ্থত আমি একেলগে সকলো জাগাত মিলাপ্ৰীতি থকাটো আমি কামনা কৰোঁ। কিন্তু তেনেকৈ পৰিস্থিতিৰ মাজত তেওঁলোকে এনেকৈ পৰিস্থিতিৰ সৃষ্টি কৰাটো আমি ভাল পোৱা নাই আৰু আমি গ্ৰহণযোগ্য বুলি আমি সহ্য কৰিব পৰা নাই। সেইটোৰ কাৰণে আমি তেওঁলোকক গৰিহণা দিছোঁ যেন
আমাৰ অসম চৰকাৰ আৰু আমাৰ কলেজ কৰ্তৃপক্ষসকলে তেওঁলোকে যেন অলপ চোকা নজৰ ৰাখি তেওঁলোকৰ ওপৰত যেন একশ্যন লয়, সেইটো আমি তেওঁলোকৰ ওপৰত একশ্যন ল'ব বুলি আমি আশা ৰাখি যেন তেওঁলোকে যেন শাস্তি যেন পায়, সেইটোৰ কাৰণে আমি তেওঁলোকৰ ওপৰত আস্থা ৰাখি আমি আমাৰ তৰফৰ পৰা এইটো গৰিহণা যোগ্য বুলি আমি ভাবিছোঁ।